হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি তিনিচুকীয়াৰ পৰা আহি আছিলোঁ, মানে চাবুৱাৰ পৰা আহি আছিলোঁ। আহি থাকোঁতে কি হ'ল, আমি ঘৰৰ ওচৰে পালোঁহি, মানে 16 নম্বৰ আমাৰ তিনিআলি 16 নম্বৰ গেছ কোম্পানী পালোঁহি। গেছ কোম্পানী পাৰ হৈ পিনি মানে এই ডিভাইডাৰটোৰ ওচৰ এইডোখৰতে মানে নিজে অফ হৈ থাকিলে, মানে ষ্টাৰ্টটো নিজে মানে বন্ধ হৈ থাকিলে। কি হ'ল গম নাপাওঁ মই এতিয়ালৈকে। খালি এতিয়া ডিলাৰৰ মানুহ মাতিছোঁ, সিহঁতি আহিম কৈছে, অকণমান 15 মিনিটমান ৰখিবলৈ কৈছে। তাৰপৰা মোৰ লগত আহিছিলে দীপজ্যোতি দীপজ্যোতি এতিয়া ঘৰলৈ গৈছে, আমাৰ ঘৰলৈ গৈছে। তাৰ বাইকখন আমাৰ ঘৰত আছিলে ন, তো সেইখন আনিবলৈ গৈছে। তাৰ লগত এতিয়া মই ডিলাৰলৈ যাব লাগিব চাগে। তাৰপৰা কি হ'ল জানো, আহি থাকোঁতে নিজে ছুইচটো মানে ষ্টাৰ্টটো অফ হৈ থাকিলে। ষ্টাৰ্টটো অফ হ'ল আৰু তাৰপৰা আকৌ ষ্টাৰ্ট নহয়। ইঞ্জিনৰ প্ৰব্লেম চাগে, নাজানো কি হ'ব এতিয়া মই ইয়াতে ৰখি আছোঁ বাইকখন এখন। মানুহকেইটা আহি লওক আৰু তাৰপিছত গম পাম কি হ'ব। আজি প্ৰথমবাৰ ইমান দূৰ গৈছিলে চেনা, তাৰপৰা আহিয়েই অৱস্থা, কি কৰিব আৰু। अरे मुझे चक्कर आने लग गया अब। দূৰ মানে কি আৰু, চাবুৱানো কিমান দূৰ, এডোখৰ পৰা এডোখৰলৈহে। খুব বেছি তোমাৰ 45 তেনেকুৱা মানে হ'ব বাৰু। মোৰ বাইকখন সিমানটো দূৰো যোৱা নাই আগতে, এইবাৰ প্ৰথম সিমানটো দূৰ গৈছিলে। মানে মই অকল কলেজলৈ অহা যোৱা বা এইডোখৰতে দুলীয়াজানৰ এইডোখৰতে এৰিয়াটোৱে চলাওঁ। মানে আজি প্ৰথমবাৰ ইমান দূৰ গৈছিলোঁ, মানে লাইচেঞ্চ নাছিলে ন, যাবলৈ ভয় লাগে সেইকাৰণে। তো এতিয়া আজি উলিয়াই গৈছিলোঁ আৰু আহি অৱস্থা কি হ'ব এতিয়া। আহি আছে মানুহ, ফোন কৰি দিলোঁ মই, আহিছে এতিয়া মানুহ। তো সেয়াই আৰু। মই দেখাই দিছোঁ এবাৰ, ৰ'ব কি হৈছে আপোনালোকে ভালকৈ চাই লওক। এইটো এইবোৰ ঠিকে আছে বাৰু, এইবোৰ চব ঠিকে আছে। খালি তেলো আছে দিয়া, চাই লওক। এইটো তেলো এঘাত আছে, খালি ষ্টাৰ্টে নহয়, চাব দেই। নিউট্ৰেলত আছে এইটো। এইটো চাওক, আৱাজটো শুনক, আৱাজ নাই। নিজে তেল খতম হোৱা লিখিয়াকৈ এটা নোহোৱা দেই। এইটো নোহোৱা হৈ থাকিলে, দেখিলে নাই গ'ল নহয়। কি হৈছে জানো, এতিয়া বেছি নকৰোঁ বাৰু, এইটো বেটেৰী বেয়া হৈ থাকিব। এনেও প্ৰথমৰ পৰা অকণমান ট্ৰাই কৰা হ'ল। 2000 years later. তো গাইজ, মই এতিয়া মানে বাইকখন ঠিক কৰিবলৈ ওলাই আহিছোঁ আৰু। দেউতাৰ লগত ওলাই আহিছোঁ, দেউতা গাঁৱত বেংকলৈ গৈছোঁ। তাৰপৰা বাইকখনৰ ইঞ্জিনৰ প্ৰব্লেম নহয়, ফিউল পাম্পটো বেয়া হৈছিলে। ফিউল পাম্পটো তোমাৰ মটৰটো, ফিউল পাম্পৰ ভিতৰত যোনটো মটৰ থাকে সেইটো নুঘূৰাই হৈ গৈছিলে। তো সেইটো বদলাবলগীয়া হ'ল মটৰটো। এতিয়া তাত গ'লে পিনি কি কথা সুধিমগৈ আৰু এতিয়া। আজি ভিডিঅ' এটা আপলোড কৰিলোঁ, সেইটো কালি মানে হেৰি শংকৰদেৱৰ জন্মোৎসৱ আছিলে ন, তো সেইটো ভিডিঅ' আপলোড কৰিলোঁ। এইটো ভিডিঅ' মানে তাৰ আগদিনাখনৰ আছিলে। তো এইটো অকণমান লেটকৈ হৈ গ'ল ভিডিঅ'টো। তো শেষলৈকে চাই থাকক ভিডিঅ'টো। যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো গাইজ, এতিয়া এখন বাইকখন পালোঁ আৰু। মটৰটো চেঞ্জ কৰিলে আৰু কিবা এটা চেঞ্জ কৰিলে বুলি কৈছে। তাৰপৰা টোটেল 30,000 কিমান পৰিছে বুলি কৈছে দেই, মিনিমাম। আপোনাৰ তাৰপৰা এতিয়া মই চলাবলৈ আহিলোঁ অকণমান। মানে যেতিয়া বেয়া হৈছিলে, মানে তেতিয়া মানে কি, গৰম হ'লে তোমাৰ ইঞ্জিনটো মানে চেল্ফটো নোলোৱা হৈ যায়। এতিয়া সেইটোৱে কাৰণে অকণমান গৰম কৰি চাইছোঁ যে হেৰি চেল্ফটো লোৱা নে নোলোৱা আকৌ। তো সেইটোৱে আৰু, বাইকখন পালোঁ, ভাল লাগিছে। মনটো বেয়া লাগি নাছিলে কাৰণে। হেল্ল' গাইজ, মোৰ দেখিছে চেল এঘাটো নাই। মোৰ হেৰি বাইক বেয়া হৈছিলে এইটো কাৰণে, তেল নথকাৰ কাৰণে। এতিয়া তেলটো ভৰাই লওঁ। এই ফিউল ইনজেক্টৰত আপোনাৰ মানে এটা চেল হ'লেও থাকিব লাগে, আপোনাৰ 2 লিটাৰ তেল থাকিবই লাগে, নহ'লে সেইটো বেয়া হৈ যায় ফিউল পাম্পটো। তো এতিয়া মই ভৰাই লওঁ, তেলটো সন্মুখতে ৰখি আছোঁ। সেইকেইটা হিমাংশু আৰু লগত কোনোবা আছে। তো
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই